কবিতাৰ শিৰোনাম তোমাৰ অসুখৰ বাতৰি পাই। কবি বিপুলজ্যোতি শইকীয়া। তোমাৰ অসুখৰ বাতৰি পাই দৌৰি আহিছোঁ আই, জ্যোতিময় দুহাতত মোৰ উজ্জ্বল নক্ষত্ৰৰ চিঠি। বিদ্ৰোহী মই আশ্চৰ্য সৃষ্টিৰ তুমুল ইচ্ছাত ভাঙো বন্ধ্য প্ৰহৰ। এই মাটিৰ প্ৰতি ৰন্ধে ৰন্ধে প্ৰোথিত কৰোঁ অজেয় যৌৱনৰ দৃপ্ত স্বৰ। জানো মই এতিয়া পদূলিত ভৰি থলেই থৰহ বৰহ বসুমতী, চকু মেলিলেই শ্মশানত জ্বলি যায় দুৰ্দৰ্শ স্বপ্ন। তোমাৰ অসুখৰ বাতৰি পাই দৌৰি আহিছোঁ আই, জ্যোতিময় দুহাতত মোৰ বিস্ফোৰিত চেতনাৰ পৰশ পাথৰ। অনন্ত বিদ্ৰোহী আকাংক্ষা মই কঁপাইছোঁ মাটি, কঁপাইছোঁ মানুহ, কঁপাইছোঁ প্ৰাণময় বসন্তৰ সন্ধানত। তোমাৰ অসুখৰ বাতৰি পাই দৌৰি আহিছোঁ আই, ভয়ান স্পৰ্শৰ একান্ত ইচ্ছাত, যেনেকৈ পাহাৰৰ বুকু ভাঙি বতাহৰ হতে আহে নিজৰাৰ কলু কলু হাঁহি। ধন্যবাদ।